নমস্কাৰ, এটা সৰু ভিডিঅ' আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ সৈতে এটা দিনৰ আৰ্নিং শ্বেয়াৰ কৰিছোঁ। চ' আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হোম পেজত গৈ paypal.com খুলি লৈছোঁ। যিহেতু মই ব্লগিং কৰোঁ, চ' এইটো যিটো ইনকাম দেখুৱাইছোঁ সেইটো মোৰ এদিনৰ ইনকাম হয় ব্লগিঙৰ পৰা। দেখাৰ দৰে এইটো এটা দিনৰ ইনকাম হয় 23 ছেপ্টেম্বৰ 2021। ইয়াত দুটা এমাউণ্ট আহিছে, এটা হৈছে ৩,৯৮৬ টকা আৰু এটা হৈছে ১৩২২ টকা। দুটাই আহিছে সেইদিনা মোৰ পে'মেণ্ট। চ' আৰু নেক্সট চাওঁ আহক। এইবাৰ আকৌ হোম পেজত গৈ আন এটা এপ খুলি লওঁ। এইটো হৈছে জেৰ'ধা। যিহেতু মই শ্বেয়াৰ মাৰ্কেটতো ইনভেষ্ট কৰোঁ, চ' আপোনালোকক দেখুৱাম মই 23 তাৰিখৰ দিনটোত মই শ্বেয়াৰ মাৰ্কেটত কিমান পইচা পালোঁ এটা দিনত। জেৰ'ধাটো খুলি লৈছোঁ, চাওক। এইটো ব্লাৰ কৰি দিছোঁ মই শ্বেয়াৰখিনি, কিন্তু আপোনালোকে তলত চাওক একেবাৰে টুডেজ পেনেলত আহি আছে 4,602 টকা। এইটো লাইভ হৈ আছে মাৰ্কেটটো, গতিকে এইটো কম বেছি বা মানে হৈ আছে। আৰু এটা কথা, মই শ্ব' অফ কৰা নাই, জাষ্ট আপোনালোকক মটিভেট কৰিবৰ কাৰণে দেখুৱাইছোঁ যে এজন মানুহে ঘৰত থাকিও বা ঘৰৰ পৰা কাম কৰিও এটা ভাল উপাৰ্জন কৰিব পাৰে। যদি ভিডিঅ'টো ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক।